welcome back to another video. আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আৰু আপোনালোক সকলোকে মাঘ বিহুৰ বহুত বেছি শুভেচ্ছা। বহুত ঠাণ্ডা। মই জাষ্ট উঠিছোঁ মানে 8:30 হৈছে আৰু বাহিৰত বহুত কুঁৱলী। বাহিৰত জুই ধৰিছে, মই অকণমান জুই পোৱাম বাৰু ব্ৰাছ কৰি আৰু আজি উৰুকা, গতিকে আজিতো ৰাতিপুৱা উঠিব লাগে, বেছি সোনকালেহে উঠিব লাগে, কিন্তু মই দেৰিকৈ উঠিছোঁ কাৰণ নোৱাৰোঁ মই ইমান ঠাণ্ডাত। আৰু চাওঁ কি কৰিব পাৰি। আগতেতো উৰুকাৰ দিনা বহুত কিবা কিবি কৰা হৈছিল, বাট আজিকালি ইমান নাই। আইতা থাকোঁতে ভাল আছিল, মানে আমাৰ দাদী আৰু থাকোঁতে ভাল আছিল, মানে এইবোৰ কৰা হৈছিল। এতিয়া নাজানো আৰু নোহোৱা হৈ গ'ল। আগতে আমাক তিতা খাব দিছিল, কেঁচা কণী খাব দিছিল, কি আছিল উৰুকাৰ দিনা বহুত কিবা কিবি কৰিব দিছিল, ভাল লাগিছিল। এতিয়া নাই ইমান, তথাপি চাওঁ কি আজি হয়, গতিকে ভিডিঅ'টো চাই থাকিব। অ' মাই গড, একোৱে দেখা পোৱা নাযায়, একোৱে দেখা নাযায়। আজি ব্ৰেকফাষ্টত আছে বৰা চাউলৰ ভাত, বাট মই চাহেৰে খাম। মই গাখীৰ বা দৈৰে খাব নোৱাৰোঁ, গতিকে চাহেৰে খাম। বহুত টাইম হ'ল খোৱাই নাই, ঘৰত খাই থাকে, মই খাব পোৱা নাছিলোঁ, বাট আজি খাম আৰু মোৰ খুব ভাল লাগে, পাৰ্চনেল ফেভৰেট। এয়া বৰা চাউলৰ ভাত। এতিয়া মই ইয়াতে ল'ম একদম অকণমান চাহ আৰু নাৰিকল। ব্ৰেকফাষ্ট কৰি উঠি মানে তাৰপিছত আমি মা আৰু মই মানে পিঠা বনাব ষ্টাৰ্ট কৰিলোঁ। মানে বেলেগ একো কাম নাই, মানে কাম কৰা আণ্টিজনী আহিছে, তো আমি মানে ভাবিলোঁ যে পিঠা বনোৱা ষ্টাৰ্ট দিওঁ আৰু নহ'লে মানে আবেলি হ'লে একদম মন নাযায় এইটো পিঠা বনাব, কাৰণ টাইম কনজিউমিং হয় আৰু মানে কষ্টও হয় আৰু বহুত টাইম বহি থাকিব লাগে ন, মন নাযায়। বাৰু যি নহওক, ময়ে বনাইছোঁ বেছিভাগ, কিন্তু মোক ভিডিঅ' কৰি দিয়া মানুহ নাই আৰু মই পাহৰিও গৈছিলোঁ মই বনাইছোঁ, বাট মই ইমান ভালকৈ বনাব নাজানো। আম্মা প্ৰথমতে এটা দুটা বনাই দেখাই দিছে মানে ষ্টাৰ্টিঙত, তাৰপিছত মই বনাইছোঁ। এতিয়া আকৌ আম্মা বনাইছে, নহ'লে আম্মা মানে বেছি টাইম বহি থাকিব নোৱাৰে, এনেকৈ গা বেয়া হয়, সেইকাৰণে মই আধা বনাইছোঁ, আধা আম্মা বনাইছে। আৰু সেয়াই আৰু খুব ভাল লাগিছে, মানে উৰুকাৰ দিনটো খুব ভালেই গ'ল। পিঠা বনাইছোঁ, ইমান ভাল লাগিছে, তাৰপিছতহে কি যে অৱস্থা হ'ল। বাৰু যি নহওক, আপোনালোকৰ বিহু কেনেকুৱা গৈছে জনাবচোন। মানে আশা কৰোঁ সকলোৰে ভালেই গৈছে, কাৰণ ভালেই যাব লাগে। বিহু এবাৰে আহে, ভোগালী বিহু, আৰু মানে মই সেইটো কৈছোঁ। ইমান টাইমৰ পৰা মই বনাই আছিলোঁ, ভিডিঅ' কৰি দিয়া মানুহ নাই, সেইকাৰণে গম পোৱা নাই এইবিলাক মই বনাইছোঁ। এইকেইটা প্লিজ বেয়াকেইটাহে ইগন'ৰ কৰিব, কিন্তু এইবিলাকতো ভাল হৈছে অলপ হয়নে? এইটো পিঠা মানে অলমষ্ট হ'বই আৰু অলপমান আছে। তাৰপিছত ভাবিছোঁ তেল পিঠা বনাম, মানে এনেকুৱা স্পেচিয়েল অকেজনতহে মানে খোৱা হয় ন। ঈদত খাওঁ আমি পিঠা এনেকৈ, এইটো পিঠাটো এনেই বনোৱা নহয়, ঈদত বনাওঁ এনেকৈ বিহুত আৰু কোনোবা স্পেচিয়েল মানুহ আহিলেহে। তো সেইকাৰণে ভাবিছোঁ যে বিহুতটো বনাবই লাগিব। এতিয়া সেইটো আৰু এই গুড় মিঠাই দিয়ে যে বনাই, সেইটো বনাম আৰু, কিন্তু আবেলি বনাম চাগে, এতিয়া টাইম নাই, বহুত টাইম হৈ গ'ল। এয়া আবেলি মা পিঠাগুড়ি খুন্দিছে, মানে আবেলিয়ে পিঠাগুড়ি খুন্দিছে আৰু আবেলিয়ে পিঠা বনাইছোঁ। মানে এইটো মিক্সাৰত খুন্দে ন, সেইকাৰণে মানে ইমান প্ৰব্লেম নহয় আৰু। তাৰপিছত মই পিঠা বনাইছোঁ, মোৰো খুব ভাল লাগে, এইটো পিঠা মোৰ ফেভৰেট। মই বনাই খুব ভাল পাওঁ, কাৰণ ইজিও হয়, কিন্তু এইটো বেটাৰটো বনাব মই নাজানো, একদমেই নাজানো। মই বনাব পাৰোঁ জাষ্ট, আৰু বহুত ভালো লাগে। এয়া মানে বনাই পেলাই মই আম্মাক দেখাইছোঁ যে হৈছে নে নাই, আৰু মিঠা হৈছে নে নাই তো মানে বেটাৰটো কালাৰটো চাই মানে ক'ব পাৰি যে মিঠা হৈছে নে নাই। আৰু আম্মা কৈছে যে ভিডিঅ' কৰি আছা, মোক নেদেখাবি। মই কৈছোঁ কিয় নেদেখাম, আতংকবাদী হৈ আছা। চল তল লৈ পেলাই এনেকৈ জোকাইছিলোঁ। জাষ্ট দুটা বনাইছোঁ, মানে ঠিকে আছে আৰু মই চব যোগাৰ কৰি দিছে, মই ইয়াতে খালি বনাই আছোঁ। মোৰ এনেকৈ বনাই খুব ভাল লাগে, আৰু এইটো পিঠা ময়ে বনাওঁ প্ৰায়, ঈদতো বনাওঁ, এনেকৈ যেতিয়াই বনাব লগা হয় আৰু প্ৰায়ভাগ ময়ে বনাওঁ, মানে ঠিক ঠাক বনাব পাৰোঁ আৰু এইটো। বাট এইটোৰ আকৌ পুচ নেকি কিয় ওলালে। একো নাই।
এয়া বিহুৰ এদিন পিছত মানে কি কয় বিহুৰ পিছদিনা বা আহিছে কাৰণ মোৰ গা বেয়া আৰু মাও বাথৰুমত পৰি পেলাই গা বেয়া হৈছে আৰু তাই পিজ্জা আনিছে এইবোৰে খালোঁ আমি তাৰপিছত অকণমান জুই পুৱাইছে হে এভৰিৱান আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু আপোনালোকৰ বিহু খুব ভালে গ'ল উৰুকাৰ দিনা যিমান পাৰোঁ মই অকণমান ৰেকৰ্ড কৰিছিলোঁ তাৰপিছত মানে গা বেয়া হ'ল আৰু মই প্ৰায় এসপ্তাহ মানে একো মানে মন যোৱা নাই ৰেকৰ্ড কৰিব তো আজি মানে ডক্টৰ তাত যাব ওলাইছোঁ বা আৰু মই যাম আৰু সেইকাৰণে মানে ভাবিলোঁ আৰু যিমানখিনি পাৰোঁ মানে আজি অকণমান হ'লেও ৰেকৰ্ড কৰোঁ আৰু মানে নহ'লে বহুত দিন ভিডিঅ' দিয়া নাই আৰু এনেকৈ ভাল নালাগে যে বহুত দিন মানে ডিছকানেক্ট ফিল হয় ন এইকাৰণে মানে ভাবিলোঁ যে আজি যিমানখিনি পাৰোঁ দেখাই দিওঁ আৰু সেয়াই আৰু বিহুটো চেলিব্ৰেট কৰিব নাপালোঁৱে উৰুকাৰ দিনা যিমানখিনি ৰেকৰ্ড কৰিছিলোঁ সেইখিনিয়ে মানে দেখাব ট্ৰাই কৰিছোঁ আৰু আজি যিমানখিনি পাৰোঁ আজি দেখাই দিম বাৰু গতিকে ভিডিঅ'টো চাই থাকিব এয়া বাৰ মই ৱেইট কৰিছিলোঁ বেছি পেচেণ্ট নাছিল মই মেডিচিনৰ ডক্টৰ তাত দেখাইছিলোঁ বাট অকণমান টাইম ৱেইট কৰিব লগা হৈছিল আৰু তাৰপিছত আমাৰ হৈ গ'ল ঘৰত আহিলোঁ কালি আহি আৰু একো ৰেকৰ্ড কৰিব মন নগ'ল কাৰণ মই মানে মোৰ টায়াৰ্ড ফিল হৈছিল বহুত আহি শুই গৈছোঁ আৰু বা ঘৰত গৈছে আৰু আজি নেক্সট ডে আজি ভাবিলোঁ অকণমান যিমানখিনি পাৰোঁ ৰেকৰ্ড কৰোঁ মোৰ 50% গা ভাল হৈছে আৰু 50% মানে নিজে কেয়াৰ ল'লেহে ভাল হ'ব মেডিচিনৰ পৰা ভাল নহয় যদি ভাবিছে যে কিনো ইমান হৈছে মোৰ আছে মানে এলাৰ্জি আই এম এলাৰ্জিক টু কোল্ড আৰু ডাষ্ট মানে কি ক'ম আৰু এইটো কোনো স্কিনৰ এলাৰ্জি নহয় মানে অকণমান ইণ্টাৰনেলি প্ৰব্লেম হয় মোৰ সেইকাৰণে মানে অকণমান টাইম লাগে ঠিক হওঁতে তো সেয়াই আৰু এতিয়া যাম মই ৰুমত কাৰণ মানডেৰ পৰা এনেতো অফিচিয়েলি ক্লাছ থাকিব লাগিব বাট মে বি কোনো নাযায় চবেই ঘৰত আছে হ'লেও মানে মই যাম আৰু নেক্সট ছেটাৰডে বা ফ্ৰাইডে আহিবই লাগিব আকৌ ঘৰত সেইকাৰণে ভাবিছোঁ যাওঁ নিজৰ কেয়াৰটো ল'বই লাগিব আৰু ঘৰত ইমান দিন থাকিলেও মানে একো প্ৰডাক্টিভ ফিল নহয় সঁচাকৈ আৰু মানে প্ৰডাক্টিভ ফিল নহ'লে মোৰ নিজেই বেয়া লাগি থাকে মানে এনেকুৱা লাগিছে টাইমবিলাক গৈ আছে এনে গৈ আছে সেইকাৰণে মানে যাওঁ আৰু যিমানখিনি পাৰোঁ পঢ়িম ইয়াতে থাকিলে নে মেডিটেশ্যন কৰা হয় নে এবাৰো কিতাপখন খুলি চোৱা নহয় মানে সেইকাৰণে ভাবিলোঁ আৰু যাওঁ আৰু ৰুমত যাওঁ লাগে বেয়া চেয়া লাগিলে গা চা বেয়া লাগিলে আকৌ আহি যাম বাট প্ৰব্লেম নাই বাট এতিয়া যাম আৰু আজি যাম ভাত তাত খাই উঠি যাম আৰু সেয়াই আৰু ভিডিঅ'টো যদি মানে এতিয়ালৈকে চাইছে তেনেহ'লে বহুত বেছি থেংক ইউ কাৰণ বহুত দিন মিলাই মানে টুকুৰা টুকুৰিকৈ মানে ভিডিঅ'টো বনাইছোঁ যদি এতিয়ালৈকে চাই আছে মানে থেংক ইউ ছ' মাছ গতিকে চাই থাকক আৰু জিঅ'ৰ কেম্পাছটো বহুত দিনৰ মূৰত দেখি খুব ভাল লাগিল মই মানে জালুকবাৰীৰ পৰা জিঅ'ৰ কেম্পাছলৈকে আহিছোঁ আৰু ভিতৰৰে গৈছোঁ কাৰণ বহুত দিনৰ পৰা দেখা নাই আৰু ভিতৰৰে গৈ মোৰ বেছি ভাল লাগে আজি ছেটাৰডে আছিল ন সেইকাৰণে মানে ইমান বেছি মানে কোনো নাই বাট মই ভাবিলোঁ আপোনালোককো দেখাই দিওঁ চাগে মিছ কৰি আছে ন সেইকাৰণে জাষ্ট ৰুম আহি পালোহি বহুত দিনৰ মূৰত ৰুমত আহি ভাল লাগিছে কিন্তু অকণমান চাফা কৰিব লাগিব এতিয়া ঝাৰু দিব লাগিব বস্তুবিলাক অলপ আৰু ঠিক ঠাক কৰিব লাগিব তাৰপিছত ভাবিলোঁ যে ফ্ৰেছ হোৱাৰ আগতে বেড ঠিক কৰি লওঁ আৰু ঝাৰু দি লওঁ মানে মোৰ এনেকৈ মানে অকণমান লেতেৰা টাইপ দেখিলে মানে অকণমান ভাল নালাগে আৰু সেইকাৰণে ভাবিলোঁ যে ফ্ৰেছ হোৱাৰ আগতে ঠিক কৰি লওঁ তাৰপিছত ফ্ৰেছ হৈ থাকিম আৰু তো সেয়াই আৰু বহুত দিনৰ মূৰত মানে ৰুমত আহি খুব ভাল লাগিছে মই মিছ কৰি আছিলোঁ মোৰ ৰুমটো সঁচা লেটছ আনপেক দিছ বেগ এইটোত অকল খোৱা বস্তু আছে কৰ্ণ मछलियाँ
ঘৰৰ উৰহি পিঠাগুড়ি অকণমান চব্জি ইয়াতে কি আছে আটা আৰু ইয়াতেও চব্জি এইখিনিয়ে নেকি এনে বেলেগ টাইমত বেছি আৰু সেইকাৰণে এনেকুৱা লাগিছে যে কম আনিছোঁ অকণমান ৰেষ্ট ল'লোঁ এতিয়া চাহ তাহ খাই উঠি পঢ়িম আৰু আজি মই এটা এক্সপেৰিমেণ্ট কৰিব লৈছোঁ মানে কি কয় চাটনিৰ লগত মানে পিঠা খাম মানে চিতৌ পিঠা টাইপ যে আৰু এটা থাকে অকণমান ডাঠ টাইপ ঠিক টাইপৰ পিঠা যে ইডলি টাইপো নহয় কি বুলি কয় মই সেইটো পিঠা নাম নাজানো সেইটো পিঠা আৰু খোলা চাপৰি পিঠা য়েছ সেইটো পিঠা খাম কাৰণ চুগাৰ কেইদিনমানৰ কাৰণে মই একদম মানে আৰু এভইড কৰিব লাগিব আৰু উইদাউট চুগাৰটো মই খাব নোৱাৰোঁ মানে চাহেৰে মই খাই ভাল পাওঁ বাট চাহ নহ'লে মানে চুগাৰ নোহোৱাকৈ মই চাহ খাব নোৱাৰোঁ মানে লাল চাহ খাব পাৰোঁ বাট গাখীৰেৰে খাব নোৱাৰোঁ চ' সেইকাৰণে আজি এটা চাটনি বনাইছোঁ তাৰ লগত খাম খাই লৈ পঢ়িম গতিকে এইটো ভিডিঅ' মই ভাবিছোঁ যে মই ইয়াতে শেষ কৰোঁ কাৰণ নহ'লে বহুত দীঘলীয়া আৰু তোৰ এনেকুৱা ভিডিঅ' হৈ যাব গতিকে থেংক ইউ ছ' মাছ মানে শেষলৈকে চোৱাৰ কাৰণে আই প্ৰমিছ ইউ গাইজ ইয়াৰ পিছত মই সঁচাকৈ ভালকৈ ভিডিঅ' দিম মানে ট্ৰাই কৰিম মানে একদম ক'বতো নোৱাৰোঁ যে দিব পাৰিম নে নোৱাৰিম বাট ট্ৰাই কৰিম চিৰিয়াছলি যে ভালকৈ কিবা ভিডিঅ' বনাওঁ আৰু দিওঁ আৰু বাকী শ্বৰ্টছবোৰত বা আগৰ ভিডিঅ'বোৰত বা এতিয়ালৈকে চাই থকা ভিডিঅ'বোৰত মৰম দিয়াৰ কাৰণে খুব বেছি ধন্যবাদ আৰু বহুত জল্দি 2Kও হৈ যাম তাৰ কাৰণেও খুব ভাল লাগি আছে বাৰু যি নহওক থেংক ইউ ছ' মাছ আশা কৰোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আৰু যি কামে হেপী কৰে সেইবোৰ কৰি থাকক সদায় হেপী থাকক সদায় যি মন যায় সেইবোৰ কৰি থাকক আৰু ভিডিঅ'বোৰ চাই থাকিব আৰু শ্বেয়াৰ কৰি থাকিব আজিলৈকে মানে বাই বাই